পাহাৰৰ পৰা আহিছে যাব কৈছে মোৰনো এনে চিন্তা মতাটো কথা নকয় আহি আছে শুনচোন পিতা তই সুধিলে কিজানি কয়ে তইতো মই মিলাই দেখোন এৰি দিব মানুহটোৰ কথা নকওঁ সেয়া মোৰ কথা অলপ লাগে নকেলৈ মোক মোৰ মতে চলিবলৈ দিলে হ'ল মই কৈছো নহয় জ্বৰ মানুহ তলেকে যোৱা ভাল আমি কথা উলিয়াব পৰা নাই এও আকৌ মুখৰ কথাৰে কথা উলিয়াই কৰবাত দেখা লাগিছে কি কথা কয় পাহাৰীয়া জেগানে নে কথা কোৱা হাত খালি নাই হাত খালি নাই গালত বজাব লাগে Hey!
সকলো শেষ হৈ গ'ল। জয় মণি কুঁৱৰী মণি। বঢ়িয়া। মানুহজনী আঁতৰি গ'ল। এতিয়া কি কৰিব তাকে ভাবক। ঘৰটো সৎকাৰ কৰাৰ ব্যৱস্থা কৰা। ঘৰটো সৎকাৰ নহয়, কোনে মেলে খাকৈ সৌ জ্বলা হয়তো পেলাই ৰাইজে জানিব লাগিলে বিপদ হব। বিপদ মই জীৱনত এগৰাকী আহোম ৰমণীৰ ওচৰত প্ৰথমবাৰৰ বাবে মূৰ্তিৰ হঠাৎ হাৰ নিলো।